আজি মই ফাৰ্ষ্ট টাইম পোলাও বনাম। এয়া কুকাৰত ঘি দি দিলোঁ, ঘিখিনি গৰম হৈছে। ইয়াতে মাহপাত, দালচেনি, লং, ইলাচি তেনেকৈ দি দিলোঁ। দি পেলাই ইয়াতে পিঁয়াজ দি দিম। পিঁয়াজখিনি অকণমান ভাজি লৈ ইয়াতে আকৌ কাজু বাদাম দিম। কাজু বাদামখিনি দি পেলাই অকণমান ভাজি ল'ম আৰু ইয়াতে বিন, গাজৰ, মটৰ সেইখিনি দিম। দি অকণমান ভাজিম, ভাজি ঢাকনিখন এনেকৈ লগাই দিম। তাৰপিছত ইয়াতে অকণমান নিমখ দিম, দি পেলাই এইখিনি ঢাকনি দিম। তাৰপিছত অকণমান ভাজি দিম। মই ইয়াতে খিচমিচ দিব পাহৰি গৈছিলোঁ। খিচমিচখিনি দি পেলাই আকৌ ধুনীয়াকৈ ভাজিম। এইখিনি হৈছে জহা চাউল আৰু বাইচমতি চাউল নহয়। আৰু চাউলখিনি মই 10 মিনিট ভিজাই থৈছিলোঁ আৰু এতিয়া দি দিলোঁ ইয়াতে। তাৰপিছত এইখিনি ধুনীয়াকৈ লাৰি দিম আৰু ইয়াতে মই পানী দিম। যিহেতুকে মই চাউল দিছিলোঁ 1 বাতি, মই ইয়াতে পানী দিম 1.5 বাতি। আৰু এইখিনি দি ধুনীয়াকৈ অকণমান লাৰি পেলাই ঢাকনিখন মাৰি দিম। এয়া চিটি মাৰিলে এয়া মোৰ হৈ গ'ল পোলাও।